এজন অভিনেতাৰ জীৱন সংগ্ৰাম বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰিছিল তেওঁ বলিউডতো খোপনি পুতিছিল অভিনেতাজনে জনপ্ৰিয় অসমীয়া ছবি জুণ্টা ইমান গুণ্ডাৰ কৌতুক চৰিত্ৰত অভিনয় কৰা এইজন অভিনেতাক নিশ্চয় আপোনাৰ মনত আছে এওঁ হ'ল ৰাজকুমাৰ ঠাকুৰ সমগ্ৰ অসমৰ দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱা পূৰ্ণ চৰিত্ৰটোৱে আছিল অভিনেতা ৰাজকুমাৰ ঠাকুৰৰ অভিনয় জীৱনৰ টাৰ্নিং পইণ্ট আৰু এতিয়া এনেদৰে ব্যস্ত এইজন অভিনেতা কাজিৰঙাৰ ডিৰিঙত থকা ঘুমতি সদৃশ এখন বাঁহৰ চেলুন খুলি এনেদৰে কঠোৰ সংগ্ৰাম চলাই গৈছে ৰাজকুমাৰে দাড়ি চুলি কাটি লাভ কৰা সামান্য টকাৰে নিজৰ পৰিয়ালটোক পোহপাল দিছে এসময়ৰ এইজন সুদক্ষ অভিনেতাই হয় নেকি ইমান ফুটনি যদি বাদ দে তেনেহলে 20খনৰো অধিক VCD ছবিৰ লগতে মুন্না আহমেদৰ অচিন চিনাকি মুনিন বৰুৱাৰ ৰামধেনু জাহ্নু বৰুৱাৰ বান্ধোন আদি জনপ্ৰিয় বোলছবিৰ লগতে আশা আৰু মায়া নামৰ অসমীয়া বোলছবি দুখনতো অভিনয় কৰিছিল ৰাজকুমাৰ ঠাকুৰে নাটক কৰিছোঁ চিনেমা কৰিছোঁ চিৰিয়েল কৰিছোঁ ডকুমেণ্টাৰী কৰিছোঁ তাৰপৰা গাঁৱৰ ভিতৰে ভিতৰে গৈ পেলাই থিয়েটাৰ ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ থিয়েটাৰ ট্ৰেইনিং দিওঁ কেৱল অসমতেই নহয় নিজৰ অভিনয় দক্ষতাৰ বাবে বলিউডতো খোপনি পুতিবলৈ সক্ষম হৈছিল ৰাজকুমাৰ ঠাকুৰে বম্বেত গ'লোঁ বম্বেত আপোনাৰ মই 5খন ছবিৰ কাম কৰিছোঁ তাতে 2খন ৰিলিজ হ'ল আৰু অনুৰাগ কাশ্যপ চিনেমাখন আনটাইটেল হৈ আছে তেওঁ ৰিলিজ দিয়া নাই এতিয়ালৈকে মেৰিট এনিমেল বুলি এখন চিনেমা আছে সেইখন ৰিলিজ হ'ব তাৰপিছত আহিলে অ' জানো আই লাভ ইউ সেইখনত আছোঁ মই ক্ষুদিৰাম হওঁ সেইখনত তাৰপিছত আপোনাৰ আহি গ'ল চাপেকাৰ ব্ৰাদাৰ বুলি এখন চিনেমা আছিলে পুনেৰ এটা বাস্তৱ কাহিনীৰ ওপৰত বনাইছিল সেইখন চিনেমা গুজৰাট আৰু মহাৰাষ্ট্ৰত ৰিলিজ হ'ল তাৰপিছত আৰু ইয়ে ৰিষ্টা কিয়া কেহলাতা হে চিৰিয়েল তাৰপিছত গুমৰাহ আদি তেনেকুৱা কালাৰ্ছত কাম কৰিছোঁ শ্বৰ্ট ফিল্ম দুখন কৰিছোঁ সোল এণ্ড সোল বুলি পেলাই ইউটিউবত আছে ফায়াৰ দ্য এণ্ড আদি এনেকুৱা কেইবাখনো কাম কৰিলোঁ 2 বছৰত মই সেইখিনি ৰাইজ কৰিছিলোঁ কিন্তু মই যদি অকণমান আৰু এবছৰ যদি থাকিব পালোহেঁতেন নহয় তো মোৰ বিশ্বাস তাৰমানে মই কাম আৰু কৰিব পাৰিলোহেঁতেন কিন্তু আৰ্থিকভাৱে দুৰ্বল আৰু এক ৰোগত আক্ৰান্ত হৈ অসমলৈ ঘূৰি আহিবলগীয়া ৰাজকুমাৰৰ এতিয়া এই অৱস্থা তাৰপিছত অসুখ হ'ল তাত অসুখ হওঁতে মৰিগাঁও ইষ্টত এটা মিউনিচিপালিটি হস্পিটেল আছে তাত ট্ৰিটমেণ্ট চলিল ট্ৰিটমেণ্টটো কৰি পেলাই তাত লগৰ কেইমান আছে আৰু চিনাকি হ'ল তাৰপিছত তেওঁলোকে কি কৰিলে আৰু বোলে মোৰ জোখতকৈ বেছি গা বেয়া হোৱা দেখি তই এটা কাম কৰ তই গাঁৱৰ পৰা আগে যা জেগা চেঞ্জ হৈছে গাঁৱলৈ যোৱা নাই তাৰপিছত তেওঁলোকৰ টিকেট কাটি দিলে ট্ৰেইনৰ কাটি দি টকা 1000 মান পকেটত ভৰাই দিলে তাৰ ঘৰলৈ আহিলোঁ ঘৰলৈ আহি পেলাই থাকিলোঁ থাকি পেলাই মাজে মোৰ ফাইনেন্সিয়েলি বেয়া হ'ল অৱস্থা অলপ বেয়া হৈ আহিছে আৰু কি কৰিম কিবাটো কৰি খাবই লাগিব তো চেলুনখন এইখনতে হাতৰ বিদ্যা এটা আছে চেলুনখন আৰম্ভ কৰিলোঁ চৰকাৰ তথা কোনো দল সংগঠনৰ পৰা আজি পৰ্যন্ত লাভ কৰা নাই কোনো সহায় সহযোগিতা প্ৰকৃততে যদি লাজ লাগিব লাগে আমাৰ লেখীয়া শিল্পীবোৰ এনেকুৱা অৱস্থাৰ হোৱাত কালচাৰ মিনিষ্টাৰত লাজ লাগিব লাগে সেই কালচাৰ বিভাগত কালচাৰেল এফেয়াৰ্ছত যিবিলাক বিষয়বিলাক যে বহি আছে তেওঁলোকে লাজ পাব লাগে যে আজি 17 বছৰ 18জন নাটকৰ কাম কৰা মানুহবিলাক ক'ত আছে কেনেকৈ আছে তেওঁলোকে আমাক এই পৰিস্থিতি বাধ্য কিয় কৰায় আঙুৰ লতাৰ লগত একেলগে ছবি কৰিছোঁ জুণ্টা ইমান গুণ্ডা কি ক'ম আৰু তাইও মানে তেওঁ এগৰাকী শিল্পী
আৰু শিল্পীয়ে শিল্পীৰ বিষ ভালদৰে বুজি পায় আৰু তেওঁ যদি এটা বিষ সেই বস্তু অনুভৱ কৰে যে এই বস্তুটো কেনেকুৱা ধৰণৰ মানসিক অৱস্থা হয় চাগে তেওঁ নিজে মাত মাতিব কিবা এটা কৈ চাব অদম্য হেঁপাহ পুহি ৰখা ৰাজকুমাৰৰ এটাই সপোন পুনৰ অভিনয় কৰাৰ আৰু এই সপোন বাস্তৱায়িত কৰিবলৈ এতিয়া প্ৰয়োজন আপোনাৰ মোৰ সঁহাৰিৰ যি সঁহাৰিয়ে দিব পাৰে এজন জনপ্ৰিয় শিল্পীক এক নতুন জীৱন কুমাৰ দাক আমি বহুত আগৰ পৰাই চিনি পাওঁ সৰুৰ পৰাই আমি জানো বহুখিনি তেওঁৰ অভিনয় আমি দেখিছোঁ আচলতে এজন শিল্পী হিচাপে এনেকুৱা এটা কাম কৰিবলৈ যোৱাটো বা আৰ্থিক অৱস্থা দুৰ্বল হৈ এনেকুৱা এটা কাম কৰিবলৈ যোৱাটো অতি দুৰ্ভাগ্যজনক কথা বিশেষ একো নকওঁ এই ক্ষেত্ৰত কিন্তু চৰকাৰে অলপ মানে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন এই সময়ত তেনেহ'লে আগবাঢ়ি আহক আৰু সহায় কৰক এইজন সুদক্ষ অভিনেতাক কাজিৰঙাৰ পৰা বিতুপন বৰা আসাম টক্স